হেপী ৰক্ষাবন্ধন চবকে ৰক্ষাবন্ধন আজি ভালে ভালে দিনটো কাটক। আকৌ নিজৰ ভাই ভণ্টিক চবকে ভালকৈ ৰাখি বান্ধি লওক। ৰাতিপুৱা উঠি মই ব্ৰেকফাষ্ট চব বনালোঁ, ক্ষীৰ পুৰি আৰু এইবিলাক মিঠাই। এতিয়া ৰক্ষা বান্ধিবৰ কাৰণে আমাৰ ভাইটিক দুটাকৈ ভণ্টি আহিব আৰু বাপেকে আৰু পুতেকে বহি বহি বৰ এনজয় কৰি আছে আৰু এই মিঠাই খুৱাই আছে মাইনা। আৰু চাওক চবকে ব্ৰেকফাষ্ট দি আছোঁ প্লেটে প্লেটত। ओ नीले अंबर वाले तेरे भी खेल निराले, नीले पीले धागों से रंग जीवन के रंग डाले, जिनकी होती है पहना ओ भाई किस्मत वाले, जिनकी होती है बहना वो भाई किस्मत वाले। राखी के कच्चे धागों से क्या बंधन है बनाए, बंधन ये बंधन, बंधन ये बंधन, ये बंधन दिलों के बंधन, ये नाते दिलों के नाते तय होते हैं अंबर पे, धरती पे जोड़े जाते। ओ ओ ओ ओ ओ ओ अरे बहुत बंधुरे, बहुत बंधुरे। चली देखो चली गोरीपी की गली, सुंदर है ये विदाई, चली देखो चली गोरीपी की गली, सुंदर है ये विदाई, सुना लाई नहीं चांदी लाई नहीं इसका दहेज भाई, कैसा ये संगम है कैसा ये बंधन है, कैसा हुआ है मिलन, कैसी विदाई है लो देने आई है सबको बधाई पवन, बंधन ये बंधन, बंधन ये बंधन, ये बंधन दिलों के बंधन, ये नाते दिलों के नाते, ये बंधन दिलों के बंधन, ये नाते दिलों के नाते तय होते हैं अंबर पे, धरती पे जोड़े जाते। আৰু এতিয়া হ'ল দুপৰীয়া, আমি গোটেইখিনি বাহিৰত যাম হোটেলত খাবৰ কাৰণে দুপৰীয়া খানাটো। তেনেহ'লে আহক আপোনাৰ সকলোকে লৈ ঘূৰি আহোঁ। এইটো হ'ল তামিলনাডুৰ কয়ম্বটুৰৰ মেইন ৰোড, বহুত ধুনীয়া একদম চাফ চিকুণ হৈ থাকে। ব'লক তেনেহ'লে।
হ'ল 2টামান বাজে একদম হোটেল বিচনাতে 2:30মান বাজিছে আমাৰ এতিয়া আহিহে হোটেলত সোমালোঁ এতিয়া চাওক ওপৰত যাই ঘূৰি আহিলোঁ ইমান ভিৰ ভিতৰত আমি পিছতে বহিলোঁ গোটেইখিনিয়ে এইটো মাইনাক ক'লোঁ তই চাচোন কি খাবি সেইটো চাই পেলাই অৰ্ডাৰটো দি দিলে ফ্ৰাইড ৰাইচ চিকেন 65 আৰু ভাইটিয়ে খাব চিকেন বিৰিয়ানী আমি আৰু আমাৰ খাম ফ্ৰাইড ৰাইচ আৰু পনীৰ মছলা এইটো চাওক তামিলনাডুৰ খানা এইটো ফিছ ফ্ৰাই আমি কিবা মাছ বুলি কওঁ এইটো মই ইমান নাম নাজানো মাছৰ ইহঁতে কয় মেথেলি মাছ বুলি কয় চাউথত আৰু এয়া চাওক কলৰ পাতত খাবলৈ দিছে কলৰ পাতটো অলপ পানী দি মুচি ল'লে হ'ল ইহঁতে ধুই থৈ দিয়ে তেওঁ খাবলৈ বেয়া লাগে অলপ পানী দি মাইনাই ধুই দিলে মূৰখনো পাপায়াক চবকে দি আছে আৰু কৈ আছে মা বহুত ধুনীয়া ফ্ৰাইড ৰাইচটো তেনেহ'লে খাই দিয়া তুমি পাপায়াহঁতক দি আছে মাইনাক ভগাই ভগাই চবকে দি নিজে লৈ কেতিয়াও নাখায় মাইনা আমাৰ পাপাই দিব লাগিব তেতিয়া মামীয়ে দিব লাগিবই এইটো চিকেন 65 এইটো চাউলৰ গুড়া আৰু অলপ ফুড কালাৰ দি পেলাই মেথেলি মাছটো ফ্ৰাই কৰিছে এতিয়া আমাৰ খানাটো আহিব আমি অৰ্ডাৰ কৰিছোঁ পনীৰ মছলা আৰু চাওক মই লৈয়ে ল'লোঁ কথা পাতাতে ফ্ৰাইড ৰাইচটো ল'লোঁ আৰু এইটো ৰাইতা ফিছ ফ্ৰাই ফ্ৰাইড ৰাইচেই লৈছে আৰু গোটেইখিনি আমি খাওঁ আৰু ভিডিঅ'টো প্লিজ গোটেইখিনি চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ গোটেইখিনি চাব আৰু খোৱা লোৱা শেষ আৰু আজিৰ ভিডিঅ'টো এইখিনিলৈকে শেষ কৰিলোঁ আহাতে চালোঁ অলপ পাণ মছলা আছে এইটো এটা পাণ খাবলৈ বৰ ধুনীয়া বাই